নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট জ্ঞান ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক জনাম যে পেট 2021 অনলাইন আবেদন কেনেকৈ কৰিব। পলিটেকনিক এডমিশ্যন টেষ্টত অনলাইন আবেদন আপোনালোকে কেনেধৰণে কৰিব সেই বিষয়ে আজি এই ভিডিঅ'টোত জনাম। আপোনালোকে প্ৰথমতে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো খুলি ল'ব লাগিব। ৱেবছাইটটো হৈছে dte.assam.gov.in। এই ৱেবছাইটটো খুলি লোৱাৰ পিছত আপোনালোকে তলৰ পিনে যাব। তলৰ পিনে গৈ যিটো ৰঙা আছে তাত পেট 2021 অনলাইন এপ্লিকেশ্যন ইয়াতে ক্লিক কৰিব। তাৰপিছত এটা এক্সটাৰ্নেল ৱেবছাইট খোলা হ'ব। এইটো হৈছে এক্সটাৰ্নেল ৱেবছাইট ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন পলিটেকনিক এডমিশ্যন টেষ্ট পেট 2021। নটিফিকেশ্যন ফৰ পলিটেকনিক এডমিশ্যন টেষ্ট পেট 2021। ইম্পৰ্টেণ্ট ডেটছখিনি মই আপোনালোকক জনাম। ইম্পৰ্টেণ্ট ডেটছখিনি চাব। অনলাইন এপ্লিকেশ্যন 20/5/2021 পৰা 30/6/2021লৈকে 30 জুন তাৰিখলৈকে আছে। অনলাইন আবেদন প্ৰক্ৰিয়া 30 জুন তাৰিখলৈকে আছে। গতিকে আপোনালোকে 30 জুন তাৰিখৰ আগত এপ্লাই কৰি দিয়ক। এডমিট কাৰ্ড কেতিয়া ওলাব? 16/7/2021 অৰ্থাৎ 16 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত এডমিট কাৰ্ড পাব আৰু এডমিশ্যন টেষ্ট হ'ব 25 জুলাই। মনত ৰাখিব ডেটকেইটা, আপোনালোকে স্ক্ৰীনশ্বট ডেটকেইটা মাৰি থৈ দিব। কেনেধৰণে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মোডত এপ্লাই কৰিব লাগিব আৰু ৱেবছাইটটো গম পালে dte.assam.gov.in। তাৰপিছত আপোনালোকে ধুনীয়াকৈ কি কৰিব লাগিব? 2 নম্বৰ পইণ্টটো চাওক। এপ্লিকেণ্টছ আৰ এডভাইজ টু ফিল আপ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম ইন এডভান্স। আপোনালোকে এই অনলাইন এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব, তাৰপিছতহে আপোনালোকে পাৰিব। আৰু লাষ্ট ডেটলৈকে নাথাকিব, কাৰণ ৱেবছাইটবিলাক বহুত জাম হৈ যায়। গতিকে আপোনালোকে লাষ্ট ডেটলৈকে নাথাকিব। আপোনালোকে কিন্তু স্কেন ফটোগ্ৰাফ আৰু স্কেন ছিগনেচাৰ আপলোড কৰিব লাগিব। ইউৰ ৰিচেণ্ট স্কেন ফটোগ্ৰাফ JPG ফৰ্মেটত থাকিব লাগিব আৰু ফাইলটোৰ চাইজ 100 KB হ'ব লাগিব। 100 KBতকৈ বেছি হ'ব নোৱাৰিব। ছিগনেচাৰটোও JPG ফৰ্মেটত থাকিব লাগিব। 100 KBতকৈ সেই ফাইলটো বেছি হ'ব নালাগিব। আপোনালোকে যদি নিজে বনাব নাজানে তেনেহ'লে জনা মানুহৰ দ্বাৰা বনাই ল'ব বা কম্পিউটাৰ চেণ্টাৰত গৈ আপোনালোকে বনাই ল'ব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কি? প্ৰথমতে ক্লিক হিয়াৰ টু এপ্লাই কৰিব লাগিব। তাৰপিছত ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। আপোনাৰ ফটো 3 নম্বৰ পইণ্টটো চাওক। ষ্টেপ 3 ফটো আৰু স্কেন ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত 4 নম্বৰ ষ্টেপটো কি চাওক। ওৱান্স দ্য এপ্লিকেশ্যন ফৰ্ম ইজ ছেভড এ ইউনিক এপ্লিকেশ্যন নাম্বাৰ উইল বি জেনেৰেটেড। এটা ইউনিক এপ্লিকেশ্যন নাম্বাৰ জেনেৰেট হ'ব, যিটো আপোনালোকে ধুনীয়াকৈ ৰাখিব লাগিব। তাৰপিছত আপোনালোকে চাওক যিটো নেক্সট টু কণ্টিনিউ দ্য নেক্সট ষ্টেপ অফ দ্য এপ্লিকেশ্যন প্ৰচেছ শ্বেল টেক ইউ টু দ্য পে'মেণ্ট পৰ্টেল। সেই ইউনিক এপ্লিকেশ্যন নাম্বাৰটো অহাৰ পিছত নেক্সট প্ৰচেছটো হ'ব আপোনালোকৰ ষ্টেট বেংক কালেক্ট, অৰ্থাৎ আপোনালোকে পে'মেণ্ট যিটো কৰিব লাগিব সেই পে'মেণ্টটো অনলাইন আবেদনৰ বাবে। তাৰপিছত আপোনালোকে এটা বস্তু মনত ৰাখিব। চিলেক্ট পে'মেণ্ট কেটেগৰী পেট 2021 এণ্ড ইন দ্য নেক্সট ষ্টেপ ইউ উইল বি আস্কড টু এণ্টাৰ ইউৰ এপ্লিকেশ্যন নাম্বাৰ। যেতিয়া পে'মেণ্ট কেটেগৰী আহিব তেতিয়া এপ্লিকেশ্যন নাম্বাৰ, যিটো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ পাব সেই এপ্লিকেশ্যন নাম্বাৰটো বহাব লাগিব। এপ্লিকেণ্টৰ নেমটো অৰ্থাৎ ষ্টুডেণ্টজনৰ নামটো দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, ক'ত পৰীক্ষা দিব, চেণ্টাৰ অফ এক্সামিনেশ্যন দিব লাগিব, কি কেটেগৰী OBC SC ST সেইবিলাক দিব লাগিব, কণ্টেক্ট নাম্বাৰ দিব লাগিব। যদি ডিফাৰেণ্টলি এবল যদিহে ফিজিকেলি চেলেঞ্জড হয় সেইটো দিব লাগিব। টি গাৰ্ডেনৰ যদি আণ্ডাৰ হয়, টি গাৰ্ডেন কমিউনিটি আণ্ডাৰ হয় সেইটো দিব লাগিব। মৰাণ কমিউনিটি, টাই আহোম কমিউনিটি, কোচ ৰাজবংশী কমিউনিটি বা চুতীয়া কমিউনিটি আণ্ডাৰত যদি হয় সেইটো দিব লাগিব। ষ্টেপ 5টো চাব। পে'মেণ্ট প্ৰচেছ। দিয়াৰ আৰ 2 মেথডছ অফ পে'মেণ্ট, অনলাইন আৰু অফলাইন দুয়োটা আছে। অনলাইন মেথড আপোনালোকে নেট বেংকিং বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব আৰু অফলাইনত আপোনালোকে বেংক চালানৰ জৰিয়তেও কৰিব পাৰিব। ন' এপ্লিকেশ্যন হাৰ্ড কপি নিড টু বি ফিজিকেলি ছাবমিটেড এট দ্য ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আছাম। কোনো ধৰণৰ হাৰ্ড কপি আপোনালোকে পঠাব নালাগে বুলি কৈছে। অনলাইন আবেদন কৰিলে যথেষ্ট হ'ব বুলি কৈছে। গতিকে আপোনালোকে সবিশেষ তথ্যৰ বাবে লগ ইন কৰিব লাগিব www.dte.assam.gov.in। এতিয়া আপোনালোকক মই অলপমান এপ্লিকেশ্যন ফৰ্মখন দেখাই দিম। আপোনালোকে এনেকৈ গৈ তলত যিটো দেখি পাব ক্লিক হিয়াৰ টু এপ্লাই, তাত গৈ ক্লিক কৰিব লাগিব। তাত গ'লে ধুনীয়াকৈ এইখন এপ্লিকেশ্যন ফৰ্ম ওলাই আহিব। এই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে দেখিছে চেণ্টাৰ অফ এক্সামিনেশ্যন। আপোনালোকে চেণ্টাৰ অফ এক্সামিনেশ্যনটো চিলেক্ট কৰি ধুনীয়াকৈ ক'ত হয়, ধৰক মই বৰপেটা দি দিলোঁ।
ঠিক আছে আপোনালোকে য'ত পৰীক্ষা দিব খুজিব তেনেকৈ চেণ্টাৰ এক্সামিনেশ্যন আপোনালোকে চিলেক্ট কৰি ল'ব তাৰপিছত নেম অফ এপ্লিকেণ্ট দিব ফাদাৰ্ছ নেম দিব মাদাৰ্ছ নেম দিব ডিফাৰেণ্টলি এবল্ড অৰ্থাৎ ফিজিকেলি চেলেঞ্জ হয় যদি হয় দিব নহয় যদি নহয় দিব কেটেগৰী কি কেটেগৰীত আপোনালোকে দি দিব তাৰপিছত টি গাৰ্ডেন কমিউনিটি মৰাণ কমিউনিটি টাই আহোম কমিউনিটি কোচ ৰাজবংশী কমিউনিটি চুতীয়া কমিউনিটি বা ফ্ৰিডম ফাইটাৰ আণ্ডাৰ হয় নেকি বা ৰিটায়াৰ্ড ডিফেন্স পাৰ্চনেল ছাৰ্ভিচ পাৰ্চনেলৰ চন বা ডটাৰ হয় নেকি সেই য়েছ ন'টো আপোনালোকে দি দিব আপোনাৰ স্পৰ্টছ কোটা আছে নেকি বা আপোনাৰ মানে যিজন কেণ্ডিডেট সেই কেণ্ডিডেটজনৰ স্পৰ্টছ কোটা আছে নেকি NCC কোটা আছে নেকি আছে যদি দি দিব তাৰপিছত ডেট অফ বাৰ্থ দি দিব জেণ্ডাৰ দি দিব ধুনীয়াকৈ HSLC পৰীক্ষাৰ যি ডিটেইলছ সেই ডিটেইলছখিনি ধুনীয়াকৈ ইয়াতে যিখিনি দিবলগীয়া আছে দি দিব পাৰ্মানেণ্ট এড্ৰেছ দিব প্ৰেজেণ্ট ফৰ কমিউনিকেশ্যন অৰ্থাৎ পাৰ্মানেণ্ট এড্ৰেছ যদি আপোনাৰ ধৰক বৰপেটাৰ কিবা এখন গাঁৱত বা গুৱাহাটীতে যিটো এড্ৰেছত আপুনি আপোনাৰ জন্ম সেইটো পাৰ্মানেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ অৰ্থাৎ যদি আপুনি সেই ঘৰতে আছে আগৰ সেই জন্ম ঠাইতে আছে তেনেহ'লে সেইটো দি দিব আৰু যদি আপুনি বেলেগ জেগাত থাকে আপোনাৰ তেতিয়াহ'লে বেলেগ জেগাৰ এড্ৰেছটো দি দিব পাৰে আৰু যদি সেম তেনেহ'লে সেমত টিক মাৰ্ক এনেকুৱা ধৰণে দি দিব নেশ্যনেলিটি ইণ্ডিয়ান যদি ইণ্ডিয়ান দি দিব নিশ্চয় ইণ্ডিয়ানেই হ'ব ৰিলিজন যি হয় আপোনালোকৰ হিন্দুইজিম ইছলাম খ্ৰীষ্টিয়ান বুদ্ধিজিম শিখ যি হয় আপোনালোকে দি দিব তাৰপিছত গাৰ্জেন নেমটো আপোনালোকে দি দিব ইমেইল আইডি এটা মনত ৰাখিব ষ্টুডেণ্টজনৰ নামত পাৰিলে এটা ইমেইল আইডি খুলি ল'ব আপোনালোকে আৰু সেই ইমেইল আইডিটো ষ্টুডেণ্টজনেও জনাটো ভাল যে ইমেইল আইডিৰ সঠিক ব্যৱহাৰ কৰিব লাগে ষ্টুডেণ্টসকলে ইমেইল আইডিৰ সঠিক ব্যৱহাৰ কৰিব নাজানে বিভিন্ন কামত ইভেন দৰকাৰ হয় এটা ইমেইল খুলি থাকে কিন্তু এটা ইমেইলে খুলিব লাগে নিজৰ নামত ধুনীয়াকৈ এটা ইমেইলে খুলিব লাগে ভাল কামত ব্যৱহাৰ কৰিব লাগে এনেকুৱা ধৰণৰ কামবিলাকত ব্যৱহাৰ কৰিব লাগে আজিকালি যিহেতু ডিজিটেল যুগ গতিকে ইমেইলৰ খুব দৰকাৰ গতিকে ষ্টুডেণ্টসকলক মই এটাই অনুৰোধ জনাইছোঁ যে এটাই ইমেইল আইডি খোলা বেছি ইমেইল আইডি নালাগে এটা ফোন নাম্বাৰ লোৱা ফোন নাম্বাৰ চেঞ্জ কৰি থাকিব নালাগে এটাই ফোন নাম্বাৰ ল'ব লাগে এটাই ইমেইল আইডি ল'ব লাগে আৰু সেইটোৰ জৰিয়তে তোমালোকে পঢ়া শুনাখিনি আগবঢ়াই লৈ যাব লাগে সেই কথাটো মই তোমালোকক অনুৰোধ জনাইছোঁ গাৰ্জেন নেম যদি গাৰ্জেন যদি মাক দেউতাকৰ হয় মাক দেউতাকৰ নাম লিখি দিলে হ'ল আৰু যদি বেলেগ কোনোবা হয় তেনেহ'লে গাৰ্জেনৰ নাম লিখিব ইমেইল আইডি লিখিব ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব তাৰপিছত এগ্ৰি অপশ্যনত ক্লিক কৰি এই যিটো কেপচা আছে আপোনালোকে কেপচাটো নিশ্চয় দেখা পাইছে এইটো হ'ল কেপচা এই কেপচাটো এনেকুৱা ধৰণৰ বিভিন্ন বেলেগ কেপচা আহিব আপোনাৰ সেই কেপচাটো বহাই আপোনালোকে ছাবমিট কৰি দিব আৰু তাৰপিছত কি আহিব বুলি কৈছিলে এটা এপ্লিকেশ্যন আইডি আহিব সেই এপ্লিকেশ্যন আইডিটোৰ পিছত আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব পে'মেণ্ট অপশ্যন ষ্টেপ বাই ষ্টেপ আপোনালোকে ধুনীয়াকৈ কৰি দিব মই এতিয়া পে'মেণ্ট অপশ্যনটোলৈকে যাব নোৱাৰিম কাৰণ মই ফৰ্মখন মই নিজে ফিল আপ নকৰোঁ মই নিজে কেণ্ডিডেট নহয় গতিকে আপোনালোকে সেই যি অপশ্যনত যাব পে'মেণ্ট অপশ্যনত ধুনীয়াকৈ যাব গৈ চালানযোগে কৰি দিব নাইবা নেট বেংকিং বা ক্ৰেডিট কাৰ্ড যদি আছে বা ডেবিট কাৰ্ড আছে তেনেহ'লে আপোনালোকে পে'মেণ্ট কৰি দিব আপোনালোকে যদি নিজে কৰিব নাজানে তেনেহ'লে আপোনালোকে জনা ওচৰৰ আপোনালোকৰ দাদা বাইদেউ যি আছে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকে আপোনালোকক নিশ্চয় সহায় কৰি দিব নাইবা ওচৰৰ কম্পিউটাৰ চেণ্টাৰত গ'লেও আপোনালোকক সহায় কৰি দিব আজি এই ভিডিঅ'টোত আপোনালোকক পলিটেকনিক এডমিশ্যন টেষ্টত কেনেধৰণে আবেদন কৰিব পাৰি তাৰ বিষয়ে সম্পূৰ্ণখিনি জনাবলৈ চেষ্টা কৰিলোঁ যদি এই ভিডিঅ'টো ভাল পাইছে ষ্টুডেণ্টখিনিলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আজিলৈ সামৰিছোঁ ধন্যবাদ